हेलो नमस्कार बंधु बान्धवीসকল মই তাৰিফ আপোনালোকে চাই আছে তাৰিফ আছাম ব্লগ আৰু গাইছ আজি এটা ধুনীয়া সুন্দৰ ব্লগ তাৰমানে দিনত নহয় তাৰমানে মই যোৱাকালি ৰাতি বনাইছিলোঁ কাৰণ মই বহুত দেৰিকৈ পাইছোঁ সেই ঘৰত তেতিয়াও কমে টোপনি মই তাৰমানে ভাঙিব পৰা নাই তথাপিতো হ'লে ভিডিঅ'টো বনাইছোঁ আকৌ এসপ্তাহ মূৰত ভিডিঅ' আপলোড দিলে কোনো ইম্প্ৰেশ্যন নাপায় সেইকাৰণে মানে ভিডিঅ'টো লগতে দিব লগা হয় যেতিয়া মই যদি ক'ত ভিডিঅ' বনাওঁ লগতে দিম আৰু এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাই যাব অলপ মই ভিডিঅ' আৰম্ভ কৰোঁ কাৰণ এইটো মোবাইল গাইছ কেমেৰা কোৱালিটি কিন্তু বেয়া পাব দেই কিন্তু মোৰ যিটো আগতে ৰিয়েলমি মোবাইল আছিল এই ৰিয়েলমি মোবাইলটো মোৰ দোকানত আছে তাৰমানে CPI প্ৰব্লেম হৈছে যিখন মোবাইলৰ ভিতৰত আহিছে নে কিবা এটা সেইটো বেয়া হৈছে কাৰণে মই এইটো চেমচাং দি বনাইছোঁ হ'লেও হাই ফাই কেমেৰা নহয় মই ভিডিঅ'টো আৰম্ভ কৰোঁ চ' গাইছ আহি পালোঁ হয় আমাৰ গাঁৱৰ স্কুলৰ হাইস্কুলৰ ওচৰত এখন ৰিজাৰ্ভ আছে এখন ৰিজাৰ্ভ কিন্তু এইবিলাক দোকান বজাৰ হ'বই তাৰমানে ইয়াত আছিলে মুকলি বিহুৰ পৰাহে ফাংচন হ'লগৈ আৰু এইখিনিতে আছিলে যিডাল বাৰ দেখিছেনে ইয়াতে পাতিছিলে একে ডাঙৰ ঘৰ এটা বনাইছিলে তাৰ মাজতে তাৰমানে দিনত হৈছিলে আৰু এতিয়া ৰাতি প্ৰগ্ৰাম চাওক অলপমান প্ৰগ্ৰাম চাওক So guys, ফাংচনৰ তাৰমানে পেণ্ডেলৰ ওপৰত চাওক কি ধুনীয়া একদম চন্দ্ৰ জিলিকি আছে আৰু এইফালে গান গাই আছে তাৰমানে আজি বুদ্ধ পূৰ্ণিমা আছে তাৰমানে চন্দ্ৰগ্ৰহণ লাগি আছে চন্দ্ৰগ্ৰহণ গাইজ চেছ হ'ল তাৰপিছত মই ভিডিঅ' বনাইছোঁ আৰু এইবিলাক দোকান বজাৰ কাৰণ দোকানটো মেইন চবতে দোকানখন মেইন হ'লেহে মানুহ যাব মানুহ খাব তাত তেতিয়া ভাল লাগিব আপোনালোকে চাওক জুম কৰি দিলে মোবাইলটো ফাটিব বেয়া নাপাব গাইছ তাৰপৰা গান গাই আছে তেওঁৰ নাম হৈছিলে মুন নে কি মুন আৰু সাগৰিকা দাদা বাইদেউহঁত আহিছে ইয়াত গান গাইছে আমি ভালে লাগিছে এইখিনি আৰু গাইছ এনেকৈ ৰাতিপুৱা 4টা 3টা নে দুটাত শেষ হৈছিলে দুটাত প্ৰগ্ৰাম শেষ হৈছিলে Martin Tuba